ইমেজিন কৰক যে বিৰাট কোহলীয়ে এনাউন্স কৰিলে যে তেওঁ আৰু টীম ইণ্ডিয়াৰ কাৰণে নেখেলে আৰু তেওঁ টীম অষ্ট্ৰেলিয়া হৈ কেনে টীম ইণ্ডিয়াৰ আগেইনষ্টত খেলিব। তুমি কি ফিল কৰিবা? শ্বক, বিট্ৰেইল, এংগাৰ, নে তুমি ক'বা তেওঁ চাগে কিবা ভাল ভাবিয়ে গৈছিলে? থেংকফুলি we are not talking about cricket. We are talking about something which is much bigger than cricket, which is politics. অসমত এতিয়া এটা কথা চলি আছে, ৩২ বছৰ পিছত এজন লিডাৰে দল সলনি কৰিলে। এইটো বস্তু বহুত ৰেগুলাৰলি হৈ থাকে আৰু এইটো অকল আমি অসমৰ কথা নকওঁ, এইটো গোটেই ভাৰতবৰ্ষৰ কথাও নকওঁ, এইটো কথা হয় ডেম'ক্ৰেচিৰ, এইটো কথা হয় আমাৰ ভোটৰ, আৰু এইটো এটা বহুত পুৰণা প্ৰশ্ন। প্ৰশ্নটো এইটো যে যেতিয়া তুমি আৰু মই বা যিকোনো নতুন প্ৰজন্মই ভোট দিব যায়, আমি ভোট কাক দিব যাওঁ? আমি চিম্বল, দ্য লোগো, না পাৰ্টি সিহঁতক ভোট কৰোঁ, নে আমি এজন মানুহক ভোট কৰোঁ, এটা ইণ্ডিভিজুৱেলক ভোট কৰোঁ? এইটো এটা বহুত ডাঙৰ প্ৰশ্ন। এইটোৰ ওপৰত আমি ভাবিব লাগে, কাৰণ মেবি তুমি যোনটো লিডাৰ আজি ছিলেক্ট কৰিছা তেওঁ কালি এটা বেলেগ টুপি বা বেলেগ স্কাৰ্ফ এটা পিন্ধি থাকিব পাৰে। নট অনলি ইন আছাম, ইন মেনি অফ দি ষ্টেটছ ইটছ কুৱাইট কমন, আৰু এইটো ইলেকশ্যনৰ ওচৰত বহুত বেছি ৰেগুলাৰলি হয়। মই ভাবোঁ দেয়াৰ মাল্টিপল ৰিজনছ। লেটছ টক এবাউট দি ইণ্টাৰনেল পাৰ্চপেক্টিভ। মই এইটো ক'ব খুজিছোঁ, ৱাই ডু দে ছুইচ? তেওঁলোকে কিয় কৰে এইটো বস্তু? আই থিংক দেয়াৰ আৰ 3 ৰিয়েল ৰিজনছ ৱাই দে ডু ইট। নম্বৰ 1 ইজ পাৱাৰ অ'ভাৰ প্ৰিন্সিপল। যি দলত জিকিব পৰা যায় সেইটো ছাৰ্ভাইভেল আইডিঅ'লজি হয়। পইণ্ট নম্বৰ 2, ইণ্টাৰনেল ছাফোকেশ্যন। কেতিয়াবা নিজৰ দলতে কোনো ঠাই নাথাকে, ইগন'ৰ্ড, চাইলেঞ্চড, ইৰৰেলেভেণ্ট। তেতিয়া বাহিৰলৈ যোৱাটো ইগ' নহয়, এইটো এটা ৰিকুৱাৰমেণ্ট হৈ পৰে। লাষ্ট বাট নট দ্য লিষ্ট, পইণ্ট নম্বৰ 3, দি অফাৰ উইচ ইউ কাণ্ট ৰিফিউজ। অফাৰ্ছবোৰ বেলেগ বেলেগ ৰিজনত আহিব পাৰে। মেবি দ্য পলিটিকেল লিডাৰটোক ভাল মিনিষ্ট্ৰী এটা দিয়া যায়, বা তেওঁ পুৰণা পাৰ্টিত কিবা স্কেম কৰিছিল তাৰ এগেইনষ্টত প্ৰটেকশ্যন দিয়া যায়। মেবি মানি, ইনফ্লুৱেঞ্চ এজ ৱেল, ইনফ্লুৱেঞ্চ এটা বেলেগকৈ দিয়া যায়, ছিটছ দিব পাৰে। চ' দেয়াৰ কেন বি মাল্টিপল ৰিজনছ ৱাই অফাৰ দিয়া যাব পাৰে বেলেগ এটা পাৰ্টিৰ পৰা, যোনটো ইউ কেনট ৰিফিউজ। একচুৱেলি ক'ব গ'লে এওঁলোক ভিলেইন বুলি মই ক'ব নোখোজোঁ, বাট এটা বস্তু ক্লিয়াৰ হয়, তেওঁলোক হিৰোও নহয়। এওঁলোক জাষ্ট চিম্পলি পলিটিকেল এনিমেলছ এণ্ড দে আৰ ছাৰ্ভাইভিং। নাও কামিং বেক টু পাৰ্ট 3, ৱাই ডু ইউ ষ্টিল ভোট ফৰ দেম? প্ৰশ্নটো সিহঁতৰ কাৰণে নহয়, প্ৰশ্নটো আমাৰ নিজৰ ওপৰত হয়। এটা ৰিজন এইটো হ'ব পাৰে কাৰণ আমি একো অল্টাৰনেটিভ দেখা নাপাওঁ, অল্টাৰনেটিভ লিডাৰ দেখা নাপাওঁ, অল্টাৰনেটিভ পাৰ্টি দেখা নাপাওঁ। ছেকেণ্ডলি মেবি জাতি, ধৰ্ম, আঞ্চলিকতা এতিয়াও কাম কৰে আৰু আমি সেইবোৰ চাই কেনে ভোট কৰোঁ। থাৰ্ডলি ৰিজনটো এইটো হ'ব পাৰে যে আমি পাৰ্টিক ভোট কৰোঁ আৰু মানুহক ভোট নকৰোঁ। আমি নাচাওঁৱেই যে কোনটো মানুহ থিয় হৈছে সেই পাৰ্টিত। পইণ্ট ইজ, আমি ভোটাৰ হিচাপে আমি বহুত ক্ৰিটিকেল হ'ব লাগে। আজিৰ প্ৰজন্ম হয় ৱেৰ উই ছাৰ্ভাইভ অন ৰিলছ এণ্ড শ্বৰ্টছ। আমাৰ মেমৰিটো এনেই চুটি, আৰু নেতাসকলে সেইটো বহুত ভালকৈ জানে। ফাইনেলি মই এইটো প্ৰশ্ন আপোনালোকৰ আগত থ'ব খুজিছোঁ যে মানুহ নে পাৰ্টি, চিম্বল নে আইডিঅ'লজি? এটা সত্য কথা আছে যে ডেম'ক্ৰেচিত আচল পাৱাৰ ভোটাৰৰ হাতত, কিন্তু সেই পাৱাৰটো মানুহে কেনেকৈ ইউজ কৰিছে সেইটো আমি নাজানো, আৰু সেইটোৰ ওপৰত আমি বহুত ভাবিব লাগে। হোপফুলি ভিডিঅ'টো ভাল পালে প্লিজ শ্বেয়াৰ ইয়ৰ কমেণ্টছ বিল'। থেংক ইউ।